হেল্ল' এভৰিৱান, কি খবৰ সকলো? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ জীৱনৰ অন্য এটা দিনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে চব স্কুটি চাবি তাবি লৈ ধুনীয়াকৈ ৰেডি চেডি হৈ এতিয়া যাবলৈ লৈছোঁ। আপোনালোকে সকলোৱে নিউজত দেখিয়ে আছে বাৰু। আৰু ভাবিলোঁ যে এটা ব্লগ বনাওঁ আৰু মোৰ চেনেলৰ জৰিয়তে আপোনালোকক অকণমানকৈ দেখাওঁ যোৰহাট টাউনখনো কেনেকুৱা আজি হৈ আছে। মানে যোৱাকালি গধূলি সময়ত অকণমান বজাৰৰ ফালে গৈছিলোঁ, তাৰপিছত ইমানেই ভাল লাগিছে নহয় চাৰিওফালে ধৰক লাইটছ আৰু অকণমান ডেক'ৰেশ্যনছো কৰিছে তেনেকৈ। চাৰ্কিট হাউচটো বহুতেই ধুনীয়া লাগিছে দেখিবলৈ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু এতিয়া যাবলৈ লৈছোঁ অকলে ঘৰৰ পৰা বাৰু। এতিয়া বাকী টাউনত দীক্ষিতাক লগ কৰি ল'ম, তাইকো ক'লোঁ ওলা বুলি চাওঁগৈ। আৰু তাইও কৈ আছিলে বাৰু যে চামগৈ দেই, ভাল লাগিব। মানে আমিতো আগতে মানে লাইভ দেখি পোৱা নাই ন, সেইটো কাৰণে। বাকী এতিয়া ব'লক গৈ থাকোঁ, তাইও চাগে পালেহি। বৰুৱা চাৰিআলিতে দুজনী লগ হৈ যাম আৰু সেইখন ব'লক। দীক্ষিতা আমি পালোহি বৰুৱা চাৰিআলি, দুজনী লগ হৈ ল'লোঁ। এতিয়া যাম আৰু মানে আমি তাৰপিছত আপোনালোকক দেখাই আছোঁ ৰ'ব, মানে কেনেকুৱা হৈ আছে। ইমান ভাবিছিলোঁ ভালকৈ ফটো দুখনমান মাৰিম বুলি, তুলিবই নাপালোঁ। মানে বহুত বেছি ভিৰ লাগি গৈছে ন। আৰু ৰাস্তাবোৰ আপোনালোকে মানে কি ৰাস্তাবোৰ বহুত বন্ধ কৰি দিছে, সেইটো কাৰণে পূৰা ভিৰ লাগি গৈছে। এইফালে চাওক মানুহ গোটেই। আৰু দীক্ষিতাও ভিডিঅ' কৰাত বেছি। জল্দি যাওঁ অঁ। এইখনৰ একো দৰকাৰে হোৱা নাইচোন। আগৰে পৰা শুনিহে আছিলোঁ কেবিনেট বৈঠকত যথেষ্টখিনি মানুহ হয়। আৰু চাওকচোন আজি একেলগে ইমানখিনি লাইভ দেখা পাইছোঁ, বহুত বেছি ভাল লাগিছে। পিছে আমাৰ অহাহে সময়টো বহুত দেৰি হৈ গ'ল। আমি মানে আহি পোৱাত দেৰি হৈ গ'ল, সেইটো কাৰণে মিটিং শেষৰ অকণমান আগত পাইছিলোঁহি আৰু এতিয়া চাওক পাছফালে কোনো নাই আৰু অকণমান দুজনে ফিল লৈছোঁ ইয়াতে চোফাত বহি পেলাই। ৰ'ব ষ্টেজটো দেখাই। আজিৰ অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা খুৰীকেইগৰাকীকো আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইটোৱেই হ'ল ষ্টেজটো য'ত আজি কেবিনেট বৈঠকখন হ'ল আৰু আমি দেখিলোঁ লাইভ। আৰু চাওকচোন পেণ্ডেলটো ইমান বেছি ডাঙৰ, গোটেই JDSA ফিল্ডখনে কভাৰ কৰিছে। আৰু এইখিনি ঠাইত বীৰসকলৰ শ্ৰদ্ধাঞ্জলিৰ বাবে এইখিনি ঠাই ৰখা হৈছে। আৰু সেয়া দেখিছেনে অলপমান ভিৰ হৈ আছে, মানে CM ছাৰ আৰু বাকীসকল মন্ত্ৰী সেইফালেদি ওলাই আহিব মানে। আৰু বাকী সকলো মানুহৰ লগত দীক্ষিত আৰু ময়ো অপেক্ষা কৰি আছোঁ CM ছাৰক এবাৰ ওচৰৰ পৰা চাবৰ বাবে। আৰু আমিও CM ছাৰৰ লগত একপি ফটো মাৰিবলৈকে ইমান ঠেলাঠেলি মাজত ৰিক্স লৈ সোমাইছোঁ আৰু দেই। মানে এনেকৈ আচলতে ফটো এখন ল'বলৈ ভাল লাগে ন, ঠেলাঠেলিৰ মাজত হ'লেও। আৰু লাষ্টত
2,000 years later. 6.5 hours. পালোঁ ঘৰ এই অকণমান জাষ্ট মানে পানী দিহে ধুই আহিছোঁ, ভালকৈ ফ্ৰেছ হোৱাই নাই, হ'ব লাগিব আৰু ভাবিলোঁ আপোনালোকক কৈ দিওঁ মানে ঘৰহে পালোহি বুলি। আৰু দেখিলে কিমান বেছি ভিৰ আৰু কিমান বেছি মানুহ আহিছে। ভাল লাগে তেনেকৈ মানুহ হ'লেও বৰ ন মিটিং এখনত, আৰু বহুত বেছি ভাল লাগিলে গৈ পেলাই। দীক্ষিতায়ো প্ৰথম আচলতে এনেকৈ মিটিঙত, মই আগতে বাৰু এনেকৈ অলপ মিটিং চিটিঙত যাওঁ, তাই কিন্তু ফাৰ্ষ্ট গ'ল যে বিৰাট ভাল পালে, আৰু আশা কৰিলোঁ আপোনালোকেও চাই ভাল পালে। অকণমানকৈ দেখুৱালোঁ আপোনালোকক, আৰু CM ছাৰৰ ওচৰতো মানে ইমানেই বেছি ভিৰ দেখিলে আপোনালোকে, যেনে তেনে এখন ফটো ল'লোঁ আৰু তেওঁৰ ওচৰত। আৰু বাকী সেয়াই, আৰু এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এইখিনি চাওক, যোৱাকালি আনিছিলে মানে ফ্ৰেছ ফুল, ইউজ কৰাৰ পিছত মই এনেকৈ পানীত ৰাখি থৈছোঁ, ভাল লাগে ন চাই। হেল্ল', আৰু লাষ্টত আজিৰ দিনটো ফটোকেইখন লগাই দিলোঁ। আশা কৰিলোঁ আজি মোৰ ব্লগটো চাই আপোনালোকে ভাল পালে। অকণমানকৈ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু বাকী আকৌ নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। আজিলৈ বাই বাই।